পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি লৈছোঁ ব্লগ আৰু আজি মই আৰু দাদা যাওঁ টাউনলৈ, মানে বজাৰ কৰিবলৈ যাওঁ। মোক কেইটামান বস্তু কিনিব লগা আছে, সেইটো কাৰণে দাদা আৰু মই যাওঁ বজাৰ কৰিব। কি কিনিলোঁ, কি নাই কিনা, কি বজাৰ কৰোঁ, সকলোখিনি দেখাম। তেনেহ'লে ব'লক। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই অকণমান হ'লেও ভাল পায় হ'লে এই ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে এই ব্লাউজটোৰ খালি দুৱাঙুল মানে চুটি কৰি দিব। এইটো ব্লাউজ কৰিব নালাগে, মানে যোনটো চিলাব ইয়াতকৈ দুৱাঙুল চুটিকৈ চিলাব। হাতটো। তো এতিয়া আমি যাওঁ পেণ্টালুনছ। যে কৈছিলোঁ বজাৰ কৰিব আছে বুলি, বজাৰ কৰিবলৈ যাওঁ। তাত বাইনো আছে। মই ট্ৰাই ৰুমত সোমাইছোঁ আৰু ট্ৰাই কৰি লওঁ, তাৰপিছত লগ পাম। এইটোতকৈ মই সৰু আনিব লাগিব, চাইজটো পাই এইটো আনিছিলোঁ মই M। ইয়াতকৈ সৰু, এইটো বেয়া দিছে নেকি বাৰু? কিন্তু ইয়াতকৈ সৰু চাইজটো আনিব লাগিব, ডাঙৰ হৈছে মোৰ দেখিছে নাই? M চাইজ এইটো। Sটো আনাচোন ইয়াত। নাই নাই হয় তো মোৰ লোৱা হৈ গ'ল। দাদা সোমাইছে ট্ৰায়েল ৰুমত, চাই লওক। এইটো বেয়া লগা নাই হয় নাই? ঠিকে আছে, এইটো বেয়া লগা নাই চোৱা, ভাল লাগিছে আৰু। ঠিকে আছে। বেলেগ কালাৰ নাই নি? কালাৰ ব্লু কালাৰ পাই যাব। কালাৰ দুটামান আনাচোন বা এনেকুৱা ডিজাইন এনেকুৱা থকা নাই নেকি দাদা? কিবা জব ওলাইছে নেকি? GST কমাব পৰা কিবা ব্যৱস্থা আছে বুলি বিচাৰিছোঁ। নাই, একো ব্যৱস্থা নাই। চিন্তা নহয়, মোৰো হ'ব, টেনশ্যন ল'ব নালাগে। আজিকালি ফোন কৰি দিয়ে, যদি কিবা পেনাল্টি দিবলগীয়া হয় তই আৰু চম্ভালি দিবি। এইটো কি গ্লাছ নেকি? মোৰো হ'ব, দিম মই দিম গ্লাছ। এই মোৰ ওচৰতে আছে দিব লাগিব কোৱা, একাউণ্ট নম্বৰটো তই ৰখি আছো। ট্ৰান্সফাৰ কৰি ভাল লাগিছে না কচোন স্পৰ্টিংটো, টি চাৰ্টটো
মই চইচ কৰি দিছোঁ তাক সি আকৌ নলয় এইটো এটা আছে সেইটো এটা আছে হ'লেও গৰম নুঠে মানে খালি হেৰি আৰু পাতল মই এতিয়া আহি পালোঁ আৰু মই এতিয়া চেঞ্জ কৰি লওঁ ভাত খোৱা নাই 4:30 বাজিলে আমি ওলাই গৈছোঁ 2:15 এতিয়া 4:30 বাজিলে ভাত খোৱা নাই টাউনত ক'ল্ড ড্ৰিংকছ খাইছিলোঁ দেখিছে খাইছোঁ মই ভাত খাই লওঁ আৰু ড্ৰেছ চেঞ্জ কৰি লওঁ মই ফ্ৰেছ হৈ লওঁ তাৰপিছত ভাতকেইটা খাই আকৌ আহি আছোঁ তো এতিয়া মই খাব লৈছোঁ চাহ মই শুই উঠিলোঁ তো মই চাহ খাই লওঁ আৰু লাৰুটি মই চাহ খাই লওঁ নহ'লে মোৰ মাথাটো হেঙাই আছে চাহ নোখোৱালৈকে ঠিক নহ'ব মই চাহ খাই লওঁ তাৰপিছত খুৱাই আছোঁ এতিয়া মই ভাত খালোঁ আৰু এতিয়া বাজিছে 11:06 মই ভাত খালোঁ আৰু ক'ৰবাতে খাই আছে দিনত কি বজাৰ কৰিলোঁ কি নকৰিলোঁ দেখালোঁ সকলো এইফালে বেগ দেখিছে ন বজাৰৰ বেক চাইডটো আৰু এই ৱালখন এইখন মই বনাইছোঁ এনেই আৰু ভাল লাগে এনেই মানে ৰুমৰ যেতিয়া গধূলি হয় তেতিয়া ৰুমত লাইট দিলে এনেই ভাল লাগে আৰু ৰুমৰ ভাইবটো ভাল লাগে আচলতে লাইটখিনিৰ কাৰণে বেছি ভাল লাগে যদি আপোনালোকে এই ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বহু দেৰি হ'ল তেনেহ'লে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই গুড নাইট